ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ হৈছে 16 তাৰিখ আজি পাৰ হ'ব শুক্ৰবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব কৃষ্ণা ত্ৰয়োদশী তিথি তাৰ পিছতে কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব আজি মূলা নক্ষত্ৰ আজি যোগ হ'ব ধ্ৰুৱ যোগ আজি কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব ধনু ৰাশি আজি জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱৰীগণ বৰ্ণৰ দুখ নাই যোগিনী দক্ষিণত আজি সূৰ্য উদয় হ'ব 6:15 মিনিটত সূৰ্যাস্ত সময় হ'ব 4:49 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাৱধানে থাকিবলগীয়া বিশেষকৈ তিনি ৰাশি হৈছে কৰ্কট ৰাশি মেঘ ৰাশি আৰু আপোনালোকৰ কৈছে যে মীন ৰাশি গতিকে এইকেইটা ৰাশি অলপ সাৱধান হ'ব আজি শুভ দিশ হৈছে আপোনালোকৰ বাবে উত্তৰ দিশটো আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে কৈছে যে শুভ কামনা আৰু সফলতা কঢ়িয়াই আনিছে আজি আপোনালোকৰ পৰিকল্পনা কামবোৰ এই সপ্তাহৰ এই সময়খিনিতে আপোনালোকৰ পূৰণ হ'ব পাৰে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা সহায় লাভ কৰিব আপুনি কিছুমান নতুন বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে ঘৰখনত সুবিধা আহিব আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব বিভিন্ন কৰ্মসংস্থাপনত থকা সকলৰ বাবে আজি দিনটোত এটা শুভ সময় বুলি কৈছে আজি কিছু লোকৰ এই সময়খিনি ডাঙৰ কৃতিত্ব আহিব পাৰে যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে আপুনি এটা ডাঙৰ সুযোগ লাভ কৰিব পাৰে ব্যৱসায়ীসকলে আকাংক্ষিত লাভ দেখিব এই সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ আৰ্থিক অৱস্থা বহুত বেছি ভাল হ'ব বুলি কৈছে আজি পূৰ্বৰ বিনিয়োগে আপোনালোকক উপকৃত কৰিব আদালতৰ গোচৰত আপুনি সফলতা লাভ কৰিব বুলি কৈছে আজি আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ ওচৰলৈ আহি আপোনালোকৰ কিছু ক্ষেত্ৰত মিলন বিচাৰিব সময় আপোনালোকৰ প্ৰেম জীৱনৰ বাবে দিনটো প্ৰথম ভাগত অনুকূল আপুনি আপোনালোকৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাব আৰু আপোনালোকৰ বৈবাহিক জীৱনটো আনন্দময় হৈ পৰিব বুলি কৈছে আপুনি আপোনালোকৰ জীৱন সংগীৰ সৈতে দীঘলীয়া বা কম দূৰত্বৰ পৰ্যটন ভ্ৰমণলৈ যাব পাৰে স্বাস্থ্য আপোনালোকৰ দিনটো প্ৰথম ভাগত স্বাভাৱিক হ'ব বিশেষকৈ যোৱা কেইদিনমানৰ পৰা আপুনি বিশেষকৈ প্ৰব্লেম ফেচ কৰি থকা বা আপুনি যিকোনো সমস্যাৰ বাবে আপোনাক অশান্তি পাই আছিল সেইখিনিৰ পৰা সমাধান পাব বুলি কৈছে সেইখিনি সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব আজি এজন জ্যেষ্ঠ ব্যক্তিৰ সহায়ত পৰিয়ালৰ সদস্য বা ঘনিষ্ঠ বন্ধুৰ লগত হোৱা ভুল বুজাবুজি সমাধান হ'ব বুলি কৈছে আজি ব্যৱসায়ীসকলৰ বাবে দিনটো দ্বিতীয় দৰে অনুকূল পৰিস্থিতিৰ সন্মুখীন হৈছে ব্যৱসায়ীসকলে অনুকূল ফলাফল পাব ব্যৱসায় সম্প্ৰসাৰণৰ দিশত পদক্ষেপ ল'ব কাৰ্যালয়ত আপোনালোকৰ কামৰ প্ৰশংসা ল'ব বুলি কৈছে সম্ভৱ হ'ব যে আপোনালোকৰ ডাঙৰ দায়িত্ব দিয়া হ'ব পাৰে যি আপোনালোকৰ কামৰ বোজা বৃদ্ধি কৰিব পাৰে বিভিন্ন কৰ্ম সংস্থাপনত থকা সকলে অতিৰিক্ত উপাৰ্জনৰ উৎস গঢ়ি তুলিব অৱশ্যে বিলাসিকতাত বহুত টকা পইচা খৰচ হ'ব পাৰে ঘৰ আৰু বাহন কিনাৰ কিছু লোকৰ আনন্দ অনুভৱ কৰিব পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত সমস্যাসমূহ সমাধান হ'ব কিছু লোকৰ আজি বিশেষকৈ ল'ৰা ছোৱালী আৰু বিশেষকৈ নিজৰ ল'ৰা ছোৱালীৰ স্বাস্থ্য আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অলপ চিন্তিত হ'ব পাৰে ৰোমান্টিক সম্পৰ্কত বিশেষকৈ আপুনি আপোনালোকৰ প্ৰেমিকৰ সৈতে উন্নত বন্ধন অনুভৱ কৰিব আজি আপোনালোকৰ সংগীৰ প্ৰতি বিশ্বাস আৰু প্ৰেম বাঢ়িব বৈবাহিক জীৱনটো সুখী হ'ব দিনটো দ্বিতীয় ধত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দি থাকিব ভাল হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো ভালদৰে পাৰ হওক বৃষ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বৃষ ৰাশি লোকসকলৰ বাবে ডাঙৰ সমস্যা সমাধান বিচাৰি পোৱা যাব যিয়ে আপোনালোকৰ সকাহৰ সমূহীয়া কঢ়িয়াই আনিব শত্ৰু ভয় বা বাধাৰ আঁতৰাই দিলে মনৰ শান্তি আহিব কৰ্মক্ষেত্ৰত আপুনি চিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা সমৰ্থন লাভ কৰিব পাৰস্পৰিক ভুল বুজাবুজি সমাধান হ'ব ব্যৱসায়ীসকলে আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰে যদি আপুনি দীৰ্ঘদিন ধৰি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে তেন্তে শুভাকাংক্ষী বা বন্ধু বান্ধৱীৰ সহায়ত এই দিশত আপোনালোকে আগবাঢ়িব পাৰে বুলি কৈছে কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি সাৱধান হ'ব লাগিব কিয়নো তেওঁলোকে আপোনালোকৰ কামত বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ চেষ্টা কৰিব পাৰে এই সমস্যাত খৰখেদা কৰিলে কোনো ডাঙৰ ভুল বা ক্ষতি হ'ব পাৰে গতিকে প্ৰতিটো কাম আপোনালোকে সাৱধানে কেয়াৰফুলি আপোনালোকে কামখিনি সম্পাদন কৰক বুলি কৈছে গাড়ী চলোৱাৰ সময়ত সাৱধান হ'বলৈ কৈছে কিয়নো আঘাতৰ আশংকা আছে প্ৰেমৰ সম্পৰ্ক দিনটো প্ৰথম ভাগত চিন্তাশীলভাৱে আগবাঢ়ি যাওক আৰু সংগীৰ অনুভৱক আওকাণ নকৰিব আৰু বিশেষকৈ এই সময়খিনি তৰ্ক বিতৰ্কৰ মাজতো সুখী যেন হ'ব বৈবাহিক জীৱনটো এই সপ্তাহৰ এই সময়খিনিৰ পৰা বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ বাবে কেৰিয়াৰ ব্যৱসায় আৰু কেৰিয়াৰ বা বৈবাহিক জীৱনৰ সৈতে হওক বা কেৰিয়াৰ জীৱনৰ সৈতে হওক এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে এটা ভাল সময় কিছুদিনৰ পৰা আপোনালোকক অসুবিধাৰ সৃষ্টি কৰি অহা আদালতৰ গোচৰত আপুনি যথেষ্ট সকাহ পাব পাৰে যিসকলৰ আইনী কিছুমান সমস্যা আছিল সম্ভৱ হ'ব আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আইনী কিছুমান সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব শ্ৰমিক মহিলাসকলে এই সময়খিনিত বিশেষকৈ কাম কাজৰ ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা পাব পাৰে অৱশ্যে এই অসুবিধাবোৰৰ মাজতো আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰি থাকিব বুলি কৈছে ভ্ৰমণটো সুখদায়ক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব আপুনি সম্পূৰ্ণ সৌভাগ্য লাভ কৰিব ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে দিনটো দ্বিতীয়াৰ্ধৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত মিশ্ৰিত হ'ব এই সময়খিনিত আপোনালোকৰ সংগীৰ সৈতে হুমুনিয়া আৰু মিলনৰ চক্ৰটো চলি থাকিব বৈবাহিক জীৱনটো সুখী হৈ থাকিব জীৱনৰ লগত জড়িত যিকোনো অসুবিধাৰ সন্মুখীন হ'লে আপোনালোকে সাৱধান হ'ব লাগিব কিয়নো তেওঁলোকে আপোনালোকৰ কামত বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ চেষ্টা কৰিব পাৰে এই সমস্যাত খৰখেদা কৰিলে কোনো ডাঙৰ ভুল বা ক্ষতি হ'ব পাৰে গতিকে প্ৰতিটো কাম আপোনালোকে সাৱধানে কেয়াৰফুলি আপোনালোকে কামখিনি সম্পাদন কৰক বুলি কৈছে গাড়ী চলোৱাৰ সময়ত সাৱধান হ'বলৈ কৈছে কিয়নো আঘাতৰ আশংকা আছে প্ৰেমৰ সম্পৰ্ক দিনটো প্ৰথম ভাগত চিন্তাশীলভাৱে আগবাঢ়ি যাওক আৰু সংগীৰ অনুভৱক আওকাণ নকৰিব আৰু বিশেষকৈ এই সময়খিনি তৰ্ক বিতৰ্কৰ মাজতো সুখী যেন হ'ব বৈবাহিক জীৱনটো
বৈবাহিক জীৱন বা আপোনালোকৰ প্ৰেম জীৱনত বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ সংগীৰ পৰা সমৰ্থন লাভ কৰি থাকিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক। জয় মা লক্ষ্মী। মিথুন ৰাশিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মিথুন ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটোৰ এই সময়খিনিত আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ কাজিয়া কৰিলে হয়তো অলপ দুখ আৰু অশান্তি আহিব পাৰে, গতিকে কাজিয়া পেচাল একেবাৰে নকৰিব। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকৰ কথা বতৰা আৰু স্বভাৱ বিশেষকৈ নিয়ন্ত্ৰণ কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত আপুনি কিছুমান অপ্ৰত্যাশিত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিবোৰ আপুনি অতি ধৈৰ্যৰে আৰু বিবেচনাৰে সমাধান কৰিব লাগিব, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি কৰ্মৰ সংক্ৰান্তীয় ভ্ৰমণ অতি ক্লান্তিকৰ আৰু আশা কৰাতকৈ কম ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে। ভ্ৰমণৰ সময়ত আপোনালোকৰ স্বাস্থ্য আৰু সামগ্ৰিক বিশেষ যত্ন ল'ব লাগিব। আজি আপোনালোকে এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে, যাৰ সহায়ত ভৱিষ্যত লাভজনক প্ৰকল্পৰ সুযোগ সৃষ্টি কৰিছে। স্থবিৰ হৈ থকা বা স্থগিত ৰখাৰ অভ্যাস এৰক বুলি কৈছে কামবোৰ, নহ'লে সুযোগ হেৰুৱাব পাৰে। শ্ৰমিকসকলে অলপ কৰ্মক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। প্ৰেম জীৱনত দিনটোৰ প্ৰথম ভাগত বিশেষকৈ অসুবিধা আপোনালোকক অস্বস্তি কৰি তুলিব পাৰে। অৱশ্যে আপোনালোকৰ বৈবাহিক জীৱনটো সুখী হ'ব। আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব কিছু ক্ষেত্ৰলৈ পেলাই। আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে, যি আপোনালোকৰ ঘৰলৈ এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব আৰু আপোনালোকৰ সামাজিক স্থানো বৃদ্ধি কৰিব। আজি ভ্ৰমণৰ কিছু যোগ দেখা পোৱা গৈছে। পাৰিবাৰিক পিকনিক বা ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। আপোনালোকৰ বেছিভাগ সময় আপোনালোকে আপোনজনৰ লগত হাঁহি বিশেষকৈ ধেমালি কৰি কটাব। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ কথা ভাবি আছিল, তেন্তে আপোনালোকৰ সপোন হয়তো আজি সেই সপোনবোৰ বাস্তৱায়িত হ'ব পাৰে বা বাস্তৱত প্ৰতিফলিত হ'ব। পৰিয়াল আৰু ঘৰখনৰ মাজত জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে আপুনি পিতৃ মাতৃ বা বিশেষ ব্যক্তিৰ পৰা আপোনালোকৰ সহায় সহযোগিতা আপোনালোকে আজিৰ দিনটোত পাই থাকিব। কৰ্মচাৰীৰ বাবে নতুন নতুন উপাৰ্জনৰ উৎসৱৰ সৃষ্টি হ'ব। কাৰ্যালয়ত ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা সহায় লাভ কৰিব। ব্যৱসায়ত লাভ আৰু আকাংক্ষিত সম্প্ৰসাৰণ দেখা পোৱা যাব। দ্বিতীয় অৰ্ধত বিদেশত ব্যৱসায় বা কেৰিয়াৰৰ কথা চিন্তা কৰাসকলে হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অতি শুভ বুলি প্ৰমাণিত হ'ব। আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ সংগীৰ পৰা এটা চমকপ্ৰদ উপহাৰো লাভ কৰিব পাৰে। বৈবাহিক জীৱনতো দিনটো দ্বিতীয় অৰ্ধত সুখী হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত নৱবিবাহিত দম্পতীয়ে হয়তো সন্তানৰ আশীৰ্বাদ লাভ কৰিব। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। আনৰ ওপৰত নিৰ্ভৰ বেছি নকৰি নিজৰ কামবোৰ স্বতন্ত্ৰভাৱে চম্ভালিব লাগে। বেছিকৈ বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলৈ একেবাৰে দিয়া নাই। নিজৰ কামখিনি নিজে কৰক বুলি কৈছে। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় কিবা এটা ব্যৱসায় কৰি আছে, আৰ্থিক বিষয় আৰু ব্যৱসায়ৰ প্ৰতি দৃষ্টি ৰাখক, নহ'লে আপুনি যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি কৰ্মচাৰীসকল অত্যন্ত সজাগ হোৱাটো প্ৰয়োজন আছে। কৰ্মক্ষেত্ৰত বিৰোধী আপোনালোকৰ কামত বাধা দিব পাৰে। বিশেষকৈ পৰিস্থিতি অনুকূল যেন লাগিব। কিছু ক্ষেত্ৰত আপোনালোকৰ পৰিকল্পিত কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব, কিন্তু তাৰ আগতে আপুনি আপোনালোকৰ সকলো কামৰ প্ৰতি অত্যন্ত সাৱধানতা আৰু চিন্তাশীলতাৰে আগবাঢ়িব লাগিব। আকাংক্ষিত সফলতা লাভ কৰিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলে অতিৰিক্ত কষ্টও কৰিব লাগিব। যদি আপুনি নতুন উদ্যোগ এটা আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে কোনো পদক্ষেপ লোৱাৰ আগতে কোনো শুভাকাংক্ষী বা বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো উচিত। প্ৰেমৰ সম্পৰ্ক দিনটো প্ৰথম ভাগত স্বাভাৱিক হৈ থাকিব। জীৱনত বিশেষকৈ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'লে আপোনালোকৰ আজিৰ দিনটোত আপুনি সংগীৰ ছাঁৰ দৰে থাকিব। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। আপুনি আপোনালোকৰ স্বাস্থ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিব, নহ'লে আপুনি ঋতুভিত্তিক ৰোগৰ বলি হ'ব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব। একে সময়তে জনা আৰু অজ্ঞাত শত্ৰু আৰু বিৰোধীৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজন আছে, গতিকে যিকোনো কাম হাতত লওঁতে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগে। আজি আপোনালোকৰ পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ আগতে কাৰ্যালয়ত বিশেষকৈ প্ৰকাশ নকৰিব। যিকোনো কাম আপোনালোকৰ মানুহক ক'ব নালাগে, নহ'লে আপোনালোকৰ বিৰোধীয়ে বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। ভাগ্যৰ কিছু আপোনালোকৰ অনুকূল। কৰ্মক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব পাৰে দিনটো দ্বিতীয় অৰ্ধত, কিন্তু মনত ৰাখিব ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কম্পিটিশ্যন হ'ব, কিন্তু কাৰোবাৰ প্ৰভাৱ বা প্ৰৰোচনাৰ বাবে কোনো ধৰণৰ ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। ঋতুভিত্তিক বা দীৰ্ঘদিনীয়া ৰোগৰ পুনৰুত্থানে শাৰীৰিক অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ কামত বাধা আহিলে আপোনালোকক আওকাণ অনুভৱ কৰিব পাৰে। কোনো কামত যদি আপুনি আকাংক্ষিত সফলতা লাভ নকৰে, তেন্তে সঠিক সময় আহি পোৱাৰ অপেক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয়। প্ৰেমৰ বিষয়ত দিনটো দ্বিতীয়ত সাৱধানে আগবাঢ়িব লাগে। উত্তেজিত নহ'ব আৰু আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ সুনামৰ প্ৰতি ক্ষতি কৰিব পৰা কোনো ভুল আপোনালোকে নকৰিব। বৈবাহিক জীৱনৰ সুখী হৈ থাকিব। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে ভাল সময় কটাবলৈ সুযোগ পাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। দিনটো শুভ হওক।
আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আনন্দ আৰু বিশেষকৈ দুখৰ কিছু আপোনালোকৰ মিশ্ৰণ হ'ব পাৰে পৰিয়ালৰ কোনো সদস্যৰ ডাঙৰ সফলতা আপোনালোকক আনন্দ কঢ়িয়াই আনিব আজি তেওঁলোকৰ উভয় আপোনালোকৰ প্ৰতিশ্ৰুতি বৃদ্ধি কৰিব কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰি আপোনালোকক অসুবিধা দিবলৈ চেষ্টা কৰিব পাৰে খং আৰু বাক্যৰ পৰা চৰম নিয়ন্ত্ৰণ ৰাখিব লাগিব আজিৰ দিনটোত আপুনি ব্যক্তিগত বিষয়ত অত্যন্ত ব্যস্ত হৈ পৰিব যাৰ ফলত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ওপৰত মনোনিৱেশ কৰি যাব বুলি কৈছে যাৰ ফলত দুয়োটাৰ ক্ষেত্ৰতে আপোনালোকৰ কামত প্ৰভাৱ পৰিব এই সময়ছোৱাত ভাল বন্ধুৰ পৰা সময়মতে বিশেষকৈ সহায় নোপোৱাৰ বাবে আপুনি হতাশ অনুভৱ কৰিব পাৰে বুলি কৈছে কিন্তু আজি আপোনালোকৰ কথাবোৰ পুনৰ শুদ্ধ হ'ব আয়ৰ নতুন উৎসৱৰ উল্লেখ ঘটিব কৰ্ম চলি থকা জ্যেষ্ঠসকলৰ পৰা সহায় হাত আগবঢ়াব এই উত্থান পতনৰ সময়ত আপোনালোকৰ সংগীৰ অতি সহায়ক বুলি প্ৰমাণিত হ'ব যাৰ ফলত তেওঁলোকৰ প্ৰতি আপোনালোকৰ মোহ আৰু অধিক শক্তিশালী হ'ব বুলি কৈছে বৈবাহিক জীৱনটো সুখী হৈ থাকিব কোনো ধৰ্মীয় স্থানৰ ভ্ৰমণ আৰু জীৱনসংগীৰ সৈতে ধৰ্মীয় অনুষ্ঠান সম্ভৱ আজি আপোনালোকৰ স্বাস্থ্য আৰু দৈনন্দিন কাম কাজৰ বিশেষ যত্ন ল'ব লাগিব আজি আপোনালোকৰ আমনি কৰি অহাৰ সমস্যাবোৰ বিশেষকৈ কিছু ক্ষেত্ৰত টিকি থাকিব গতিকে অতি ধৈৰ্য আৰু বিবেচনাৰে সমাধান কৰিব লাগিব যিকোনো প্ৰকল্প বা ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ সময়ত কিন্তু বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চিতভাৱে লওক বুলি কৈছে আৰু তাৎক্ষণিক লাভৰ তাৎক্ষণিক লোকচানৰ বিনিয়োগত এৰক বুলি কৈছে এই সময়খিনিত গাড়ী চলোৱাৰ সময়ত বা যিকোনো মেচিনাৰী বস্তু ব্যৱহাৰ কৰাৰ সময়ত অত্যন্ত সাৱধান হ'ব লাগে কিয়নো আঘাতৰ আশংকা আছে যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায় কৰিছে তেন্তে মনত ৰাখিব যে আনক অত্যধিক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কৰ্মৰ সংক্ৰান্তীয় বিশেষকৈ দীঘলীয়া বা কম দূৰত্বৰ ভ্ৰমণ সম্ভৱ যাত্ৰাৰ সময়ত আপুনি আপোনালোকৰ স্বাস্থ্য আৰু সামগ্ৰী দুয়োটাৰ বিশেষ যত্ন ল'ব লাগিব কৰ্মসংস্থাপনত থকাসকলে অভাৱনীয় বদলিৰ সন্মুখীন হ'ব পাৰে কিছু ক্ষেত্ৰত যাৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে অপ্ৰয়োজনীয় খৰচৰ বাবে এই সমস্যাত অসুখৰ সৃষ্টি হ'ব পাৰে প্ৰেমৰ বিষয়ত দিনটোৰ দ্বিতীয় ধৰত আপুনি অত্যন্ত সাৱধানতাৰে আগবাঢ়িব লাগিব প্ৰেমিকৰ লগত যিকোনো ভুল বুজাবুজি সমাধানৰ উদ্যোগ লওক আজি আপোনালোকৰ বৈবাহিক জীৱনটো স্বাভাৱিক হ'ব মাজে মাজে কিন্তু দিনটো দ্বিতীয় ধৰত মাজে মাজে তৰ্ক বিতৰ্ক হ'ব পাৰে আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো শুভ হওক কন্যা ৰাশি আজি নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু আপুনি বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আজি আপোনালোকৰ কামত হঠাতে এটা ডাঙৰ বাধা আহিলে আপোনালোকৰ যথেষ্ট দুখৰ সৃষ্টি হ'ব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ কাম আনৰ ওপৰত বিশেষকৈ ন্যস্ত কৰাটো এৰাই চলিব লাগে বেলেগৰ ওপৰত ডিপেণ্ড নকৰিব কিয়নো আপুনি যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে দিনটো প্ৰথম ভাগৰ প্ৰেম জীৱনৰ বাবে অনুকূল নহয় গতিকে ধ্যান ৰাখিব আপোনালোকৰ জীৱনত তৃতীয় ব্যক্তিৰ প্ৰৱেশ বা ভুল বুজাবুজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে খঙত বা আৱেগেৰে কঢ়িয়াই নিয়াৰ বাবে প্ৰেম জীৱনত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে দিনটোৰ দ্বিতীয় ধৰত আপোনালোকৰ সৌভাগ্য লাভ কৰিব কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ সুখদায়ক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰটো ভৱিষ্যতৰ লাভৰ এক প্ৰধান উৎসৱ হ'ব বুলি কৈছে কোনো ধৰ্মীয় অনুষ্ঠান বা শুভ অনুষ্ঠানত ঘৰতে হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ বেছিভাগ সময় ধৰ্মীয় আৰু সামাজিক কাম কাজত নিয়োজিত হ'ব একে সময়তে এই সময়খিনিত কাৰ্যালয়ত আপোনালোকৰ কৰ্মচাৰীসকলৰ সন্মান বৃদ্ধি পাব আপুনি অভাৱনীয়ভাৱে উচ্চ পদ বা দায়িত্ব লাভ কৰিব পাৰে বুলি কৈছে আজি এই সময়খিনিত কিন্তু কৈছে যে ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত দিনটো দ্বিতীয় ধৰত আপোনালোকৰ বাবে এই সপ্তাহৰ এই সময়খিনি অতি ভাল যদি আপোনালোকৰ কাৰোবাৰ লগত আপোনালোকৰ প্ৰেম প্ৰকাশ কৰিব বিচাৰে তেন্তে আপুনি সফল হোৱাৰ সম্ভাৱনা আছে পূৰ্ব প্ৰেমৰ সম্পৰ্কত দিনটো দ্বিতীয় ধৰত প্ৰথম ভাগত যি ধৰণৰ ভুল বুজাবুজি সেইখিনি দ্বিতীয় ধৰত নিজৰ সংগীৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰক তেওঁলোকে আপোনালোকৰ মনৰ ভাবো বুজি পাব বৈবাহিক জীৱনটো সুখী হৈ থাকিব স্বাস্থ্যৰ ফালৰ পৰা দিনটো দ্বিতীয় ধৰটো স্বাভাৱিক হ'ব বুলি কৈছে তথাপি নিজৰ স্বাস্থ্যৰ যত্ন লৈ থাকিলে ভাল হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ তুলা ৰাশি বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে কাৰ্যালয়ত কামৰ বোজাৰ আপোনালোকৰ বেছি অনুভৱ কৰিব ইয়াৰ ফলত আপোনালোকৰ যথেষ্ট উদ্বেগ আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ জীৱনসংগীৰ লগত তুচ্ছ বিষয়ত কাজিয়া হ'ব পাৰে বক্তৃতাত সংযম আৰু ধৈৰ্য বজাই ৰাখক কাৰোবাৰ অপ্ৰয়োজনীয় কথাত বোৱাই নিয়াৰ পৰা বিৰত থাকক নহ'লে শেষত কাজিয়া হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অলপ কঠিন বুলি প্ৰমাণিত হ'ব আজিৰ দিনটো তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো ইমান এটা নাযাব পাৰে তেওঁলোকে হয়তো পঢ়া শুনাৰ পৰা বন্ধু বান্ধৱী বা ছ'চিয়েল মিডিয়ালৈ মনোযোগ স্থানান্তৰিত হ'ব পাৰে পঢ়া শুনাৰ পৰা গতিকে ধ্যান ৰাখিব ইয়াৰ ফলত আপোনালোকৰ বেলেগ ক্ষতি নহয় নিজৰ কেৰিয়াৰত নষ্ট হ'ব পাৰে অপ্ৰয়োজনীয় কথাবোৰৰ পৰা মনোযোগ আঁতৰাই নিজৰ কেৰিয়াৰ উন্নত কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল হ'ব এই সময়খিনিত নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখক বুলি কৈছে এই সময়খিনিত কৈছে যে কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক নিজৰ স্বাস্থ্য বিশেষ যত্ন ল'বলৈ দিছে দিনটোৰ প্ৰথম ভাগত আপুনি মূৰৰ বিষ অনুভৱ কৰিব পাৰে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে ইয়াৰ দ্বাৰা আপোনালোকৰ মনত অপৰিসীম শান্তি আহিব আপোনালোকৰ সন্তানসকল সুখী হ'ব আপুনি সদায় আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব দিনটোৰ প্ৰথম ভাগত তেওঁলোকৰ সেৱা কৰি থাকক দিনটোৰ দ্বিতীয়তে ব্যৱসায়ীসকলে বিশেষকৈ ব্যৱসায়িক মালিকসকলে এটা ভাল ব্যৱসায় বাবে আপোনালোকৰ মন মেলিব আপুনি আপোনালোকৰ ব্যৱসায় আগুৱাই নিয়াৰ বাবে নতুন সুযোগ লাভ কৰিব পাৰে আগবাঢ়ি যোৱাৰ আগতে নিজৰ পৰামৰ্শ লওক আনৰ পৰামৰ্শ লওক নিজৰ মানুহৰ পৰামৰ্শ লওক নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে ৰাজনীতিত কাম কৰা সকলে বিশেষকৈ এই সময়খিনিত
ভাল সময় বুলি কৈছে ৰাজনীতিত ভাল কামৰ ব্যৱস্থা কৰিলে হয়তো আপোনালোকৰ সন্মান বাঢ়িব আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত স্বাস্থ্যৰ বিশেষ অৱনতি ঘটিব পাৰে আপুনি মূৰৰ বিষ পেটৰ বিষৰ অনুভৱ কৰিব পাৰে গাড়ী চলোৱাৰ সময়ত কৈছে যে সাৱধানতা অৱলম্বন কৰক আপুনি কিছু সমস্যাত পৰিব পাৰে যাৰ ফলত শাৰীৰিক আঘাতৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে জীৱনসংগীৰ লগত দিনটো দ্বিতীয়াৰ্ধত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে যদি আপুনি বুদ্ধিমান ৰূপে কাম কৰে তেন্তে সৰু তৰ্ক এটা কাৰ্যলৈ পৰিণত হ'ব পাৰে বুদ্ধিমানৰ কাম কৰি পৰিয়ালটোক যিকোনো বিপদৰ পৰা বচাব পাৰিব কৰ্মৰত লোকসকলৰ বাবে দিনটো ভাল আজি আপোনালোকৰ চাকৰিত উন্নতিৰ সুযোগ লাভ কৰিব যদি আপুনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি সাৱধান হ'ব নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব বৃশ্চিক ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কামত অলপ হেঁচা পৰিব মানসিক আৰু শাৰীৰিক চাপে আপোনালোকক অলপ দুখৰ সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ শৰীৰটো সুস্থ হৈ নাথাকিব বুলি কৈছে বিশেষকৈ কিছু আপোনালোকৰ সমস্যা আমনি কৰিব পাৰে আজি আপোনালোকক অতি খিংখিঙা কৰি তুলিব পাৰে কিছুমান কথা বতৰাই আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ বৰ্তমান সময়ত আপোনালোকৰ ঔষধ যদি খাইছে সেইখিনি ক্ষেত্ৰত বিশেষকৈ আৰু বেছি গুৰুত্ব দিব বুলি কৈছে নহ'লে আপোনালোকৰ অৱস্থা বেয়া হ'ব পাৰে যদি আপুনি ষ্টক মাৰ্কেটত বা জল্পনা কল্পনা বজাৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে কোনো ধৰণৰ বিনিয়োগ কৰাটো পৰিহাৰ কৰক তৎক্ষণাত বিনিয়োগ নকৰিব আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু আপোনালোকৰ ধন হেৰুৱাব পাৰে যদি আপুনি যিকোনো নতুন সম্পত্তি কিনিব বিচাৰে তেন্তে তাৰ বাবে ভাল সুযোগ আছে আজি সম্পত্তি ক্ৰয় কৰিব তৎক্ষণাত নালাগিব চাই ল'ব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ বাবে শুভ দিন পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি কেৰিয়াৰৰ প্ৰতি সতৰ্ক হ'ব যদি আপোনালোকৰ কামবোৰ ভুল হৈছিল তেন্তে আপুনি তাৰ পৰা ৰক্ষা পৰিব লাহে লাহে নতুন নতুন কামৰ উন্নতি ঘটিবলৈ আৰম্ভ কৰিব ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত মানসিক চাপৰ সময় হ'ব পাৰে আজি আপোনালোকৰ জীৱনসংগীৰ লগত কোনো কথাত কাজিয়া হ'ব পাৰে যাৰ ফলত আপোনালোকৰ অধিক দুখ হ'ব পাৰে গতিকে আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰক আৰু আপোনালোকৰ জীৱনসংগীক বেয়া পাবৰ পৰা কোনো কথা কোৱাৰ পৰা বিৰত থাকক আপুনি আপোনালোকৰ সন্তানক লৈ সন্তুষ্ট অনুভৱ কৰিব আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব দিনটো দ্বিতীয়াৰ্ধত কাৰো লগত অনুচিত কাম কৰাৰ পৰা বিৰত থাকক আজি ল'ৰা ছোৱালীক বিশেষকৈ হেপী কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে যি আপোনালোকৰ সকলো সমস্যাৰ দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি কৈছে আপুনি নিজৰ বাবে কিবা এটা ক্ৰয় কৰিব পাৰে য'ত বহুত টকা পইচা খৰচ কৰাটো জড়িত হ'ব পাৰে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধনুৰাশি দিনটো অতি মধ্যমীয়া দেখা পোৱা গৈছে আজি বিশেষকৈ এই সময়খিনিত আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ সুখী হ'ব তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে আপোনালোকৰ যিকোনো চিন্তাৰ যি আছে সেই চিন্তাখিনি লাঘৱ হ'ব বুলি কৈছে আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আপোনালোকৰ স্বাস্থ্য আগতকৈ নিশ্চয়কৈ ভাল হ'ব হয়তো টকা পইচাৰ কিছু আপোনালোকৰ যদি ক'ৰবাত পাবলগীয়া আছিল সেই টকা পইচা ঘূৰাই পাব পাৰে ভ্ৰমণৰ সময়ত সাৱধান হওক কিয়নো আপুনি কিছু সমস্যা বা আঘাতপ্ৰাপ্ত হ'ব পাৰে সন্তানৰ ভৱিষ্যতক লৈ পিতৃ মাতৃ আজি চিন্তিত হৈ পৰিব যদি আপোনালোকৰ নতুন বাহন ক্ৰয় কৰাৰ কথা বা আপোনালোকৰ কিছু প্লেনিং আছে বা পৰিকল্পনা কৰিছে তেন্তে কৰিব পাৰে তাৰ বাবে এক ভাল সময় বুলি কৈছে আজি আপোনালোকৰ আৰ্থিক অৱস্থা ভালে হ'ব আপোনালোকৰ হাতত যথেষ্ট টকাও আহিব আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত স্বাস্থ্য আগতকৈ ভাল হ'ব যদি আপুনি কোনো দীৰ্ঘদিনীয়া ৰোগীয়ে আপোনালোকক আমনি কৰি আছে তেন্তে আপোনালোকৰ অৱস্থা বুজিব পৰা আৰু চিকিৎসকৰ পৰামৰ্শ লওক বিশেষকৈ যিকোনো কামতে খৰখেদা কৰিব নালাগে আজি শ্বেয়াৰ বজাৰত বিনিয়োগ তৎক্ষণাত কৰিব নালাগে নহ'লে আপোনালোকৰ বাবে কিছু সমস্যা হ'ব পাৰে আজি কিছু বস্তু ক্ৰয় কৰি আপোনালোকৰ যি আৰ্থিক অৱস্থা কিছু দুৰ্বল হ'ব পাৰে কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি দিনটো শুভ দিন বুলি কৈছে নিজৰ ক্ষেত্ৰখনত উন্নতি লাভ কৰিব কিন্তু দিনটো হ'ব অতি চাহিদা ছাত্ৰ ছাত্ৰীৰ বাবে নিজৰ কেৰিয়াৰত আগবাঢ়ি যাবলৈ বহুত কষ্টৰ প্ৰয়োজন যদি আপুনি নতুন বাহন বা নতুন বিশেষ কিবা এটা বস্তু কিনাৰ পৰিকল্পনা কৰিছে তেন্তে বহুত বেছি চাই যেতিয়া আগবাঢ়ক বুলি কৈছে পুৰণি বন্ধুক লগ পাব পাৰে কিছু লোকে এটা নিৰ্দিষ্ট কামৰ বিষয়ে আজি আলোচনা কৰিব পাৰে গাড়ী চলোৱাৰ সময়ত দিনটো দ্বিতীয়াৰ্ধটো ধ্যান ৰাখিব লাগিব জৰিমনা ভৰিবলগীয়া হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ বাহনৰ সম্পূৰ্ণ যত্ন লওক চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অলপ উদ্বিগ্নতা অনুভৱ কৰিব পাৰে আপুনি কোনো আত্মীয় ঘৰলৈ যাবলৈ পাব পাৰে যাবৰ বাবে পৰিকল্পনা কৰিব পাৰে চৰকাৰে আপোনালোকৰ বহুত কামত সন্মান কৰিব কৰ্মৰত লোকসকলক আজি এই সময়খিনিত জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আপুনি হয়তো জীৱনসংগীৰ সৈতে তুচ্ছ কথাক লৈ লঘু হৃদয়ৰ ঠাট্টামস্কৰ কৰিব পাৰে গতিকে কিছু ক্ষেত্ৰত এৰা ধৰাৰ মাজেৰে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব এইবাৰ ৰাশিফল কেইটাৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ মকৰ ৰাশি আজি কিছু ইতিবাচক পৰিৱৰ্তন আহিব যদি আপুনি কাৰোবাৰ প্ৰতি দীৰ্ঘদিন ধৰি নেতিবাচকতা আশ্ৰয় লৈ আছে কাৰোবাৰ লগত তেন্তে সকলো নেতিবাচকতা নোহোৱা হৈ যাব কাৰোৰ প্ৰতি কোনো ধৰণৰ বৈষম্য বা আদেশ অনুভৱ নকৰিব আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সহায় লাভ কৰিব আজি আপোনালোকৰ জীৱনসংগী আপোনালোকৰ কামত সহায় কৰিব আপুনি আপোনালোকৰ সন্তানৰ ওপৰত সন্তুষ্ট হ'ব ল'ৰা ছোৱালীক বিশেষকৈ আউটিং কৰিবলৈ লৈ গৈ যাব পাৰে আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত কোনো কথাক লৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে ইয়াৰ ফলত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত জড়িতসকলৰ বাবে হয়তো লাভ দেখিব যদি আপুনি অংশীদাৰিত্ব সম্পৰ্ক ব্যৱসায় আছে তেন্তে আপোনালোকৰ অংশীদাৰে আপোনালোকৰ সম্পূৰ্ণৰূপে
সমৰ্থন কৰিব। আজি আপোনালোকৰ ব্যৱসায়টো সুন্দৰভাৱে আগবাঢ়িব। সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখক। কৰ্মসংস্থাপনত থকাসকলৰ বাবে দিনটো প্ৰথম ভাগত উন্নতিৰ সুযোগ থাকিব, কিন্তু আপুনি বহুত কষ্ট কৰিব লাগিব। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়খিনিত ধৈৰ্য বজাই ৰাখক। পৰিয়ালটোত বিশেষকৈ ভাল সময় উপভোগ কৰি সন্তানৰ সৈতে কিছু হাঁহি ধেমালিৰে দিনটো কটাব। আপুনি হয়তো আপোনালোকৰ পিতৃ মাতৃৰ সৈতে তীৰ্থযাত্ৰালৈ যাব পাৰে। আপোনালোকৰ পৰিয়ালেও আপোনালোকৰ লগত যোগ দিব। একে সময়তে আপোনালোকৰ পৰিয়ালৰ ভিতৰত শান্তি আৰু সুখৰ বিশেষকৈ ৰাজত্ব থাকিব দিনটোৰ দ্বিতীয়াৰ্ধত। যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে, নহ'লে আপুনি আপোনালোকৰ সম্পূৰ্ণ যদি নহয় আপোনালোকৰ কিছুমান কামত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ব্যৱসায়ত জড়িতসকলৰ বাবে যদি আপোনালোকৰ ব্যৱসায়ত কিছুমান পৰিৱৰ্তন কৰিম বুলি ভাবিছে, তেনে নৱীকৰণ আপোনালোকে কৰিব পাৰে। নৱকৃতভাৱে আপোনালোকে কিছু আগবাঢ়িব পাৰে। কিছু নতুনত্ব আনিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়ত যিমান দূৰলৈকে আপোনালোকে চেষ্টা কৰিব, সিমান আপোনালোকে মুনাফা বা লাভ কৰিব পাৰিব। দিনটো নিশ্চিত হ'ব দ্বিতীয়াৰ্ধটো বিশেষ লোকচান বা বিশেষ লাভো নহ'ব, মধ্যমীয়া বুলি ক'ব পাৰি। একে সময়তে আজি কৰ্মৰ ক্ষেত্ৰত বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব লাগিব, আৰু কৰিলেহে আপুনি বহু ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব। আপোনালোকৰ কৰ্মৰ দক্ষতা দেখি আপোনালোকৰ বিষয়াসকলে বহুত বেছি সুখী হ'ব বুলি কৈছে আজি। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কুম্ভ ৰাশি। দিনটো অসমাপ্তৰ কামবোৰ বিশেষকৈ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল দিন। গধুৰ কামৰ বুজাই দিনটো শেষত আপোনালোকৰ মানসিক চাপ আৰু ভাগৰুৱা কৰি তুলিব পাৰে। কামৰ মাজত কিছু জিৰণি ল'লে শৰীৰটো সুস্থ হৈ থাকিব। কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কিয়নো খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে আৰু পিছত আপুনি অনুশোচনা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিবলৈ বিশেষকৈ মনটো আপোনালোকৰ কিছু পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, মন নাযাব পাৰে, গতিকে ধ্যান ৰাখিব। যদি কোনো সম্পত্তি বিবাদ আদালতত বিচাৰাধীন হৈ আছে যিসকলৰ, তেন্তে আপুনি সেইখিনি ক্ষেত্ৰত জয়ী হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে অকলে কিছু সময় কটাব আৰু আপুনি ইয়াক বহুত উপভোগ কৰিব। আপোনালোকৰ স্বাস্থ্য ভালে হ'ব। আপুনি কোনো ধৰণৰ শাৰীৰিক অস্বস্তিৰ সন্মুখীন নহ'ব। কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি দিনটোত ভাল দিন। আপুনি হয়তো এই সময়খিনিত এটা সুন্দৰ প্ৰতিফলন দেখিব, কিন্তু গধুৰ কামৰ বুজাই আপোনালোকক অলপ খিংখিঙীয়া কৰি তুলিব পাৰে। ব্যৱসায়ীসকলে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে সাৱধান হ'বলৈ কৈছে। আজি আপোনালোকৰ ঘৰখনৰ কামতো আপোনালোকে বহুত বেছি বিজি থাকিব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনালোকৰ মনত শান্তি আনিব। আপুনি কোনো মন্দিৰ বা আন ধৰ্মীয় সভাত বা স্থানলৈ আপোনালোকে যাব পাৰে আৰু স্বেচ্ছাসেৱক আপোনালোকে হিচাপে কাম কৰিব পাৰে। আপুনি উল্লেখযোগ্য অনুদানো আগবঢ়াব পাৰে। আপুনি হয়তো আপোনালোকৰ সন্তানৰ কিছু ভাল খবৰ বাবে ৱেইট কৰি থাকিবলগীয়া হ'ব পাৰে। কিছু ক্ষেত্ৰত অপৰিসীম আনন্দ কঢ়িয়াই আনিব। এজন পুৰণি বন্ধুৱে হয়তো আজি আপোনালোকক লগ কৰিব আহিব পাৰে। কাজিয়া আৰু তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। আজি বাক্য যিমান পাৰে নিয়ন্ত্ৰণ কৰক। ঘৰখনৰ কোনো সদস্যই ভাল কাম এটাত জড়িত হ'ব পাৰে। এটা বাকী থকা কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে। আপুনি বহুদিনৰ পৰা পৰিকল্পনা কৰি থকা কিছুমান কামে গতি লাভ কৰিব। আজি স্বাস্থ্যৰ যত্ন লওক, নহ'লে আপুনি অসুস্থ হ'ব পাৰে। আপুনি কঁকালৰ বিষ বা পেটৰ বিষ অনুভৱ কৰিব পাৰে। নিয়োজিত লোকসকলৰ বাবে পদোন্নতি লাভজনক হ'ব। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰে, তেন্তে বিনিয়োগ কৰাটো বুদ্ধিমানৰ কাম নহয় বুলি কৈছে, গতিকে ধ্যান ৰাখিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া। পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে। ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মীন ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যৱসায় জড়িতসকলৰ বাবে দিনটো বহুত বেছি ভাল। আপুনি হয়তো উল্লেখযোগ্য অগ্ৰগতি দেখিব। আপুনি হয়তো এটা নতুন বা ডাঙৰ প্ৰজেক্ট লাভ কৰিব পাৰে, যাৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হ'ব পাৰে। আপোনাৰ বাবে ইচ্ছা হয়তো পূৰণ হ'ব পাৰে। আপুনি হয়তো নতুন বাহন ক্ৰয় কৰিব পাৰে, যিটো আপুনি বহুত দিনৰ পৰা কিনিব বিচাৰিছিল। সন্ধিয়া পৰিয়ালৰ সৈতে ফুৰিবলৈ ওলাই যাব পাৰে। ইয়াৰ দ্বাৰা আপুনি সন্তুষ্ট হৈ থাকিব। পৰিয়ালৰ সৈতে ৰাতি আহাৰ খাবলৈ ওলাই যাব পাৰে। আপুনি হয়তো জীৱনত এটা ডাঙৰ সিদ্ধান্ত আজিৰ দিনটোত ল'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে বিশেষকৈ জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক। কৰ্মসংস্থাপনত থকাসকলৰ বাবে দিনটো ভাল। যদি আপুনি কামৰ কিছু পৰিৱৰ্তন কৰিব বিচাৰিছে, তেন্তে নতুন এটাৰ বাবে চেষ্টা কৰিব পাৰে, ভাল পাব সেইখিনি ক্ষেত্ৰত। আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক বৰ্তমান সময়ত মধ্যমীয়া হৈ থাকিব। সন্তানক লৈ আপোনালোকে অলপ কিছু চিন্তাত পৰিব। আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। কিছু ক্ষেত্ৰত কিবা বিপদৰ সন্মুখীন হ'লে আপোনালোকৰ পৰিয়ালে আপোনালোকৰ কাষত থিয় দিব। আপোনালোকৰ পৰিয়ালত যদি কোনো বিবাদ বা সংঘাত হৈ আছে, তেন্তে বুদ্ধিমানৰ দৰে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক। ব্যৱসায় জড়িতসকলৰ বাবে আজি আপোনালোকৰ ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে, দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ। আনকি লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ ধন বিনিয়োগ তৎক্ষণাত বেছিকৈ একেবাৰে নকৰিব, এৰক বুলি কৈছে। যিকোনো নতুন কাম হাতত লোৱাৰ আগতে কাৰোবাৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। যিসকলে বিভিন্ন কৰ্মসংস্থাপনত জড়িত হৈছে, তেওঁলোকৰ বাবে আজি কামৰ বোজা বেছি হ'ব, কিন্তু আপোনালোকৰ জ্ঞানেৰে আপুনি ভালদৰে চম্ভালিব পাৰিব।
ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰে আৰু আপুনি সফল হ'ব পুৰণি বন্ধু এজনক লগ পাব আজি আপোনালোকৰ বন্ধুৰ সৈতে এটা মনোৰঞ্জনমূলক অনুষ্ঠানত যোগদান কৰিব পাৰে সন্তানক লৈ আপুনি সন্তুষ্ট হ'ব আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰি থাকিব বুলি কৈছে অতি শুভ দিন গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰি আপোনালোকে আগবাঢ়ক নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক জয় শ্ৰী ৰাম ওম নমঃ শিৱায়